কথাবোৰ কৈ দে কি বুলি কম আৰু তই কৈ দে যে তই ভণ্টিক কিমান ভাল পাওঁ তাই নহ'লে তই জীয়াই থাকিব নোৱাৰ তেওঁ বা কি কওঁ আৰে যিয়ে নকওঁ সেইবোৰলৈ মন কৰি থাকিলে তোৰ প্ৰেমিকাই আনৰ হাত ধৰি পলাই পত্ৰং নিব মই জানো ভণ্টিৰ কাৰণে তই একেবাৰে উপযুক্ত ধৰা নহয় কিন্তু তই যে তাইক বৰ বেছি সুখত ৰাখিবি সেই আশাও বা সেই বিশ্বাসো তোৰ ওপৰত মোৰ নাই দাদা আপুনিতো আমাৰ সম্পৰ্কটো মানিয়ে লৈছিল মানি লৈছোঁ কাৰণ ভণ্টিয়ে তোক পচন্দ কৰিছে আৰু ভণ্টিৰ পচন্দক মই অপচন্দ কৰিব গৈ এখন নতুন ভাৰত মহাভাৰত সৃষ্টি কৰিব খোজা নাই কিন্তু এইবাৰ খেলখন বেলেগ হৈছে বুজিছ ভণ্টিক বিয়া কৰাম বুলি এম এল এ উথপ থপ লগাই আছে এইবাৰহে ধৰা পৰিব আচলতে তই ভণ্টিক কিমান ভাল পাওঁ আৰু ভণ্টিৰ পচন্দ কিমান শুদ্ধ কিমান মান ক'ব লাগে যে মোৰ ৰাস্তাত বাধা দিলে মোৰ কেতিয়াও সহ্য নহয় আৰু শুন মোৰ মাছ ৰাস্তাত মোৰ গাড়ীৰ সম্পদ কিয় দিলে মই কেতিয়াও সহ্য কৰিব নোৱাৰো চিধা চিধি কৈছো শুন কওক ছাৰ অহা মাহত মোৰ বিয়া তোৰ ভনীৰ লগত অহা মাহত এই বিয়া বাৰুবোৰ ভাল কাম মই যিকোনো বেয়া কাম পটককে কৰি দিব কিন্তু কিবা এটা ভাল কাম যদি কৰিব লগা হয় পুরো টেনশনটো বাঢ়িছে আৰু এই টেনশনটো মই বেছি দিন সহ্য কৰি থাকিব নোৱাৰো তাড়াতাড়ি মই আঁতৰাই পেলাব